हेलो गाइस आज আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আজি মই এটি নলবৰীয়া ভাষাত ভিডিঅ' বনাম বুলি ভাবিছো আৰু ভিডিঅ'টো মই কৰিম আমাৰ কলেজত মানে MNC কলেজত ভিডিঅ'টো আৰম্ভ কৰিম। তেন্তে আপোনালোকে চাই থাকক, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সকলোবিলাক কৰি দিব দেই। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' গাইস, সো এতিয়া আমি কলেজলৈ যাবলৈ ওলালো। এইজনী হ'ল মোৰ ফ্ৰেণ্ড। আমি দুইতিয়া কলেজলৈ যাম, আপোনালোকে ৱেইট কৰক অকণমান সময়। এইখন ই ৰিক্সা ৰৈ আছে আমালৈ, আমি যাম বুলি ৰৈ আছে। চ' এইখন ই ৰিক্সাত বহি আমি এতিয়া যাম কলেজলৈ। এতিয়া ই ৰিক্সাৰ মানুহজনক অকণমান বৰ কৰিব লাগিব। MNC যাব ভাড়া কিমানে 20 টকা নেকি? 10 টকা দিম দিয়ক। এই হ'ব দিয়ক, যাম 10 টকা যাম। 15 টকা ৰাখিব। নিব দিয়ক, আমি ইমান নামি নামি কেইখিনি জেগা আগৰিম নো। আৰু দুটা চিট আছে, আৰু দুটা বহাব পাৰিব। আগত দিব চিট আছে আৰু আগত দিব বহাব পাৰিব। হ'ব দিয়ক। চ' আমাৰ টাৰ্গেটটো ছাকচেছ নহ'ল। ইয়াত আমি প্ৰেংক কৰিম বুলি ভাবিছিলোঁ, এটা কিন্তু কৰিবলৈ নোৱাৰিলোঁ। কাৰণ মানুহজনে দেখোন কথাই নকয়, মুখেৰে নামাতে। কেনেকৈ প্ৰেংক কৰিম? এতিয়া আমি গৈ আছোঁ। অ' দাদা, গাড়ীখনত চাৰ্জ দিব লাগে নেকি? এখনত চাৰ্জ দিব লাগে নেকি? তেল চেল নালাগে? মুখেদি নকয়। অঁ, এই আমাৰ গাড়ীখনে বেয়া হৈ কাৰণে তেল চেল ভৰাব লাগে না। এতিয়া গাড়ীখন গেলেও তোৰে থাক না, আমাৰ ভিতৰত যাই পেলাই গাড়ীখনো আমাৰ গাড়ীখন ই ৰিক্সা ইহানে ভাল, চাৰ্জ দিলে যাই থাকিব। এতিয়া বলক আপোনালোকক ৰাস্তাৰ ওচৰৰ দৃশ্যবিলাক মই দেখুৱাওঁ। ভিডিঅ'টা কৰিছোঁ ইউটিউবত, বেয়া নাপাব। এতিয়া আমাৰ কলেজখন চাওঁ বলক। এতিয়া আমি আহি পালোঁ MNC কলেজ। দুনিয়াৰ পিছে চাব নেকি একবাৰ? ৰ'ব দেখাওঁ ৰ'ব। এই মাস্কখন মাৰিলোঁ, মাস্কখন গলত মাৰিব দিছে না মুখত মাৰিব দিছে? হা, চাওঁতে মাৰিছ না? তুমিও মাৰা নাই দেখোন। হা, মাৰা। অঁ, মাৰা। আপুনি ফেনৰ তলত আছে, আমাক তাতে গৰমত থৈ দিছি। নাও দিয়ক। এতিয়া মই ফুচকা খাবলৈ আহিছোঁ। চাব আপোনালোকে। হা, মই গোটেইকেইজনৰ পৰা এটা এটাকৈ ফুচকা লৈ মই খাই থাকিম। আপোনালোকে চাই সিহঁতৰ ফুচকাবিলাক মই খাম।
ভিডিওটো ভালেই নলাগ দিয়ক আপনি কিবা আকৌ নকলাকে আপনি আকৌ নকলাকে দেখোন ইনকে হলে কিনকে ভিডিও হব ইউটিউবত দিলে কোনো লাইকে মাৰিব নাই দেখোন সো ফাইনালি এতিয়া ভিডিওটো মোৰ শেষ হ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আচলতে এইটো কি ভিডিও আছিল মই নিজে গম নাপালোঁ মানে এইটো প্ৰেংকে কৰিলোঁ নে মই ব্লগে বনালোঁ নে আকৌ কি বনালোঁ নিজে গম নাপালোঁ এয়া চাওক কি কৰি আছে একেবাৰে ভিডিঅ' কৰিছে মোক ইজনী আকৌ তেন্তে এতিয়া ঘৰত যাওঁ দিয়ক নাকি ঘৰত যাই ভাত চাত খাম খাই পেলাই ঘুমাম এই ৰ'দে ৰ'দে ভিডিঅ' কৰি থকাত কৰি ঘৰত যাই ভাত খাই পেলাই ঘুমাই ভাল নাকি হয়নে নহয় ইয়া এইটো কাজ টাইলে খবৰকতে ৰাখোঁ আজি নেকি পিছত দেখি আৰু ভিডিঅ' আপলোড কৰিম ভাল নহয় দিয়কচোন আৰু তথাপিতো লাইক চেক কৰি দিব লাইক চেক মাৰি দিলে ভাল লাগে ছাবস্ক্ৰাইবো কৰি দিব কৰি দিলে ভাল লাগে নহ'লে এনে ভিডিঅ' থাকিলে ভাল নালাগে এই গৰমখন কষ্ট হৈ বহুত লাইক চেক কৰি ছাবস্ক্ৰাইবো নাই আকৌ বাই বাই আৰু এটা কথা কোৱা নহ'ল আপোনালোকক আচলতে আজি মই কৈছিলোঁ আপোনালোকক যে মই ভিডিঅ' এটা বনাম ই ৰিক্সাৰ ওপৰত ফুচকা বেপাৰীৰ ওপৰত আৰু আইচক্ৰীম বেপাৰীৰ ওপৰত কিন্তু দুৰ্ভাগ্যবশত কথা এইটোৱে যে মই আইচক্ৰীম বেপাৰীক ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ ইয়াৰ এটা কাৰণ আছে দিয়কচোন কাৰণটো মই ক'ব নোৱাৰিম ফুচকা বেপাৰী কৰিলোঁ কোনোমতে চ' এইখিনি আজি ভিডিঅ'টো কৰিলোঁ আৰু কৰি মই সমাপ্ত কৰিলোঁ বাই বাই দিয়ে বাই